মহাদেৱৰ আশীৰ্বাদ পাবলৈ শাওণ মাহ শেষ হোৱাৰ আগতে কৰক এই কাম, দূৰ হ'ব সকলো দুখ কষ্ট। মহাদেৱ শিৱৰ প্ৰতি উৎসৰ্গিত শাওণ মাহ আজিও চলি আছে। এই মাহটো শিৱ ভক্তৰ বাবে অতি গুৰুত্বপূৰ্ণ। এইবাৰ শ্ৰাৱণ আৰু অধিক বিশেষ, কাৰণ ই ৫৯ দিনলৈ চলিব। ৪ জুলাইৰ পৰা আৰম্ভ হোৱা শাওণ ৩১ আগষ্টলৈকে চলিব। শাওণত মহাপ্ৰভু শিৱ আৰু মা পাৰ্বতীৰ পূজা কৰিলে শুভ ফল পোৱা যায়। ইয়াৰ লগতে ভক্তসকলে কিছু বিশেষ ব্যৱস্থা গ্ৰহণ কৰি মহাদেৱক সন্তুষ্ট কৰিব পাৰে। জানক শাওণৰ সেই বিশেষ পদক্ষেপ, যাৰ দ্বাৰা আপুনিও লাভ কৰিব পাৰে শিৱৰ বিশেষ আশীৰ্বাদ। ৰোগ, উদ্বেগ, মানসিক চাপ আৰু হতাশাৰ পৰা পৰিত্ৰাণৰ বাবে এই প্ৰতিকাৰ উপকাৰী হ'ব পাৰে। শাওণত যেতিয়াই শিৱলিংগক অভিষেক কৰিব, তেতিয়াই পানীত ক'লা তিল মিহলাই দিলে শাৰীৰিক ৰোগ আৰু মানসিক চাপৰ পৰা সকাহ পাব। যদি আপুনি আপোনাৰ বিবাহিত জীৱনত সমস্যাৰ সন্মুখীন হৈছে, তেন্তে শাওণ মাহটো আপোনাৰ বাবে হ'ব পাৰে এক আদৰ্শ। পতি-পত্নীয়ে শাওণৰ সোমবাৰৰ দিনা একেলগে পঞ্চামৃতেৰে শিৱ পাৰ্বতীক অভিষেক কৰিব লাগে। তেতিয়া নিশ্চয় আপোনালোকে ভাল ফল পাব। বহু মানুহৰ বিবাহ পৰিকল্পনাত বাধাৰ সৃষ্টি হয়। এনে পৰিস্থিতিত এই প্ৰতিকাৰ আপোনাৰ বাবেও হ'ব পাৰে উপযোগী। শাওণৰ সকলো সোমবাৰে ব্ৰত পালন কৰক আৰু ইয়াৰ লগতে পানীত গংগাজল মিহলাই শিৱলিংগত অভিষেক কৰক। চাকৰি আৰু ব্যৱসায়ত অগ্ৰগতিৰ বাবে এই প্ৰতিকাৰ যথেষ্ট উপকাৰী। এই ধৰণৰ প্ৰগতিৰ বাবে সমগ্ৰ শাওণত শিৱ পাৰ্বতীক পূজা কৰক আৰু শাওণৰ শেষ সোমবাৰে মা পাৰ্বতীক ৰূপৰ চৰণ পাদুকা উৎসৰ্গা কৰক। এই প্ৰতিকাৰৰ দ্বাৰা আপোনাৰ চাকৰি খণ্ডত আয় আৰু ব্যৱসায়ত লাভ বৃদ্ধিৰ সম্ভাৱনা বৃদ্ধি পাব। প্ৰতিযোগিতামূলক পৰীক্ষাত সফলতা লাভ কৰাটো ইমান সহজসাধ্য কাম নহয়। বহু ছাত্ৰ-ছাত্ৰীয়ে বছৰ বছৰ কটোৱাৰ পিছতো সফলতা লাভ কৰিবলৈ সক্ষম নহয়। শাওণৰ প্ৰতি সোমবাৰে ১১টা গোটা বেলপাতত মৌ লগাই শিৱলিংগত অৰ্পণ কৰিব লাগে। এই প্ৰতিকাৰৰ সহায়ত সোনকালে সফলতা লাভ কৰাৰ সম্ভাৱনা আছে।